নমস্কাৰ বন্ধু বান্ধৱীসকল, বলক আজি ভোট জলকীয়া আচাৰ বনাওঁ। মই প্ৰথমতে জলকীয়াখিনি ধুই ল'লোঁ। ধুই লৈ এনেকৈ বাচনটোত মেলি দিলোঁ। তাৰপিছত এখন সৰু চুৰিয়ে জলকীয়াখিনি সৰু সৰুকৈ এনেকৈ কাটি দিলোঁ। মই এটা পলিথিন পিন্ধি লৈছোঁ যাতে নুপুৰে। আপোনালোকেও নিজৰ সুবিধা অনুসৰি এৰেঞ্জ কৰি ল'ব। এনেকৈ সৰু সৰুকৈ কাটি ল'ব যাতে লৈ খাব বাবে সুবিধা হয়। এনেকৈ জলকীয়াখিনি কাটি হোৱাৰ পাছত তাত ওপৰত অলপমান নিমখ দি দিব। নিমখৰ পৰিমাণটো বেছি নিদিব, অলপ দিব। জলকীয়াৰ অনুপাতকৈ কম দিব নিমখ। এনেকৈ নিমখ দিয়াৰ পাছত অলপমান চামুচখনে এনেকৈ মিক্স কৰি দিব যাতে গোটেইখিনি জলকীয়াই নিমখটো পায়। এনেকৈ মিক্স কৰাৰ পাছত এটা বৈয়াম ল'ব। বৈয়ামটো ভালকৈ ধুই ল'ব। ধুই লৈ শুকুৱাই ল'ব। শুকুৱাই লোৱাৰ পাছত এই জলকীয়াখিনি নিমখ দি মিক্স কৰা জলকীয়াখিনি ভৰাই দিব। এনেকৈ ভৰাই দিব। কাৰণ বৈয়ামটো শুকান হ'লে ভাল হয়, তেতিয়াহ'লে বেয়া হয়, ভেকুৰি যোৱাৰ চান্স থাকে। তাৰপাছত এনেকৈ এখন কেৰাহী ল'ব। কেৰাহীখনত তেল দিব। তেল দিয়াৰ পাছত গৰম হোৱাৰ পাছত তাত অলপ জিৰা দি দিব। এয়া হৈছে জিৰা। জিৰা দিয়াৰ পাছত অলপমান ভাজি ল'ব জিৰাখিনি। জিৰাখিনি অলপমান ভাজি হোৱাৰ পাছত এখন প্লেটত বা যিকোনো বাচনত কি কৰিব, তেলখিনি ঠাণ্ডা হ'বৰ বাবে এনেকৈ থৈ দিব। এনেকৈ ঠাণ্ডা হোৱাৰ পাছত বৈয়ামটোত তেলখিনি লাহে লাহে এনেকৈ ভৰাই দিব যাতে গোটেই জলকীয়াখিনিয়ে তেলটো এবজৰ্ব কৰিব পাৰে। এনেকৈ ভৰাই দিব যাতে ভাল হয় আৰু চামুচখনেদি বৈয়ামটোৰ ভিতৰত জলকীয়াখিনি অকণমান লৰাই দিব। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে দেখাত। তাৰপাছত কিছু সময় ৰ'দত দি দিব। ৰ'দত দিয়াৰ পাছত ভাতৰ লগত পৰিৱেশন কৰিব। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। কেনেকুৱা লাগিলে জনাব।